অনিরুদ্ধ হরে কৃষ্ণ পুত্র অনিরুদ্ধ রূপ জগতৰ পৰম আৰাধ্য তেওঁ ঈশ্বৰ কৃষ্ণদেৱ তেওঁৰে পৌত্ৰময় অনিৰুদ্ধ নাম নগৰ আমাৰ দ্বাৰকা গুণে অনুপম কিন্তু অমৰাৱতী সদৃশ এই নগৰৰ মাজে বেখাদৰ এতিৰাগ বাজে মোৰ হৃদয়ৰ মাজে কেতিয়া পাম মই লগৰী প্ৰাণৰ সপি দিম তন মন সৰ্বাংগ দেহৰ পলুৱাম হেঁপাহ মোৰ জীৱন যৌৱন হঠাৎ আজি এনে ভাৱ কিয় আহিল মনত নাই এনে ভাবি নকৰোগৈ জীৱনৰ অমূল্য সময় যাওঁ মই ৰাজসভাৰ মাজে গ্ৰহণ কৰি আপোন কৰ্তব্যত মই হওঁ অগ্ৰসৰ